আৰু এতিয়া মোৰ প্ৰিয় পৰঠা মেথি পৰঠা হৈ গ'ল আৰু খাই লওঁ দেই বাবা চাহ এইখানে দিমো আপুনি আপোনাৰ চাহটো আগত লওকচোন ওকে বাবাও আহি আছে দিয়ক ইয়াতে মৰ্নিং বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভালেই চাগে ন আৰু এতিয়া মই গা চা ধুই আহিলোঁ আৰু ৰাতিপুৱাৰ চাহকাপো খোৱা হ'ল আৰু আজি মানে আমি আবেলি এফালে ফুৰিবলৈ যাম আবেলি ঠিক নহয় মানে দুপৰীয়াৰ ভাত সাজ খোৱাৰ পিছতে ফুৰিবলৈ যাম মানে আমাৰ পেহী আছে ইয়াতে মানে পেহী মানে আমাৰ পেহী আইতা আৰু ভাবিছোঁ আমি সকলোৱে আজি পেহী আইতাৰ ঘৰত যাম মানে মা বাবাও আহিছে নহয় মা বাবাই মানে যাব বিচাৰিছে আৰু সেইকাৰণে আমি ফুৰিবলৈ যাম আৰু সেইকাৰণে মানে আজি সোনকালে বাকী কাম কাজবোৰ সামৰি ল'লোঁ আৰু মায়ে এইফালে মানে ভাত বনাই আছে দুপৰীয়াৰ আৰু না একটু পরে করবে হ্যাঁ হ্যাঁ আৰু যেতিয়াৰে পৰা মানে মা ইয়াতে আহিছে তেতিয়াৰ পৰাই মই মানে দুপৰীয়াই হওক বা ৰাতিয়ে হওক একো বনাবলগীয়া হোৱা নাই মায়ে মানে সকলো বনাই ৰাখে আৰু মানে মা মানে বনাই ভাল পায় আৰু ভাবে আৰু এইটো যে মই মানে এনেই নৰ্মেলি আমিয়ে বনাই খাওঁ ন মা ভাবে যে মানে মই বনাই ধুনীয়াকৈ খুৱাম আৰু সেইকাৰণে মৰমত বনাই আৰু এতিয়া আমি অকণমান খোজকাঢ়িবলৈ আহিছোঁ তললৈ মানে আজি মানে সিমান ঠাণ্ডা নাই অলপ অলপ ঠাণ্ডা আছে কিন্তু বতাহ বহুত মাৰিছে কিন্তু ভাল লাগিছে বাৰু আৰু এনেও অকণমান খোজকাঢ়িলে ভাল লাগে ন আৰু আজি মানে ৱেডাৰটো বহুতেই ভাল যদিও ৰ'দ অকণ কম সেইটোৱে এইটো ইমান ধুনীয়া ফুল কিন্তু নামটোহে নাজানো আকৌ আপোনালোকে জানিলে জনাবচোন দেই আৰু এতিয়া আমি ৰুমলৈ গৈ আছোঁ মানে এতিয়া বেছি দেৰি নকৰোঁ মানে ভাতখিনি খাই মানে অকণমান ৰেষ্ট লৈ ওলাবই লাগিব সেইটোৱে আৰু হয়নে আৰু এখেতে মানে ইয়াত আহিলে মানে গ্লাছখন চাবই মানে তেখেত বুলি নহয় ময়ো চাওঁ ভাল লাগে মানে ভাল লাগে ন তেনেকৈ লিফ্টত এনেকুৱা গ্লাছ পালে মানে আৰু এতিয়া আমি দুপৰীয়াৰ ভাত সাজ খাই লওঁ দেই আৰু এতিয়া আমি আটাইয়ে মানে মা বাবা মই আৰু হাজবেণ্ড পেহী আইতাৰ ঘৰলৈ গৈ আছোঁ আৰু মা আৰু বাবা মানে আজি থাকিব তাত মই আৰু হাজবেণ্ড ঘূৰি আহিম ৰুমলৈ এতিয়া গৈ আছোঁ সকলোৱে আমি আহি পালোঁ আৰু এতিয়া আমাক ইমান মিঠাই খাব দিছে নহয় ইমান মানে আইটেম দিছে গতিকে খাই লওঁ দেই হ্যাঁ হ্যাঁ তারপর অঙ্কুর বিয়া আছে আবার আরেকটা শাড়ি কিনতে লাগবো হ্যাঁ এতিয়া আমি ওচৰতে মানে এখন কাপোৰৰ ফেমাছ দোকান আছে তালৈকে গৈ আছোঁ মানে বাবাই হেনো মোক এখন শাৰী দিব সেইকাৰণে শাৰীখন কিনিবলৈ গৈ আছোঁ এতিয়া কি বাবা আছোন হ্যাঁ হে আৰু এতিয়া সেইকাৰণে শাৰীখন ল'ব যাওঁ ঠিক আছে আৰু দোকানলৈ গৈ পোৱাৰ পিছত ইমান শাৰীৰ কালেকশ্যন দেখুৱালে নহয় মই মানে কনফিউজ হৈ গ'লোঁ আৰু তাৰ পৰা এখন মই মোৰ কাৰণে লৈ ল'লোঁ আৰু মায়ে মানে মা আৰু পেহী আইতাৰ কাৰণেও এখন এখন শাৰী লৈ ল'লে আৰু আমি যে আহিছোঁ এতিয়া পেহী আইতাৰ ঘৰত এয়া আমাৰ পেহী আইতা হে হে বাবু হে হে এইটো আমাৰ পেহী আইতা আৰু এয়া বাবা মানে বাবাৰ পেহী গতিকে আমাৰ পেহী আইতা ঠিক আছে একবার প্রণাম করি দেখি করো না কিচ্ছু হবে না ভালো থাকো আবার আবার দেখা হয় আবার আসে দেখো আৰু এতিয়া আমি পেহী আইতাৰ ঘৰৰ পৰা ওলালোঁ এতিয়া আমি আমাৰ ৰুমলৈ গৈ আছোঁ 1 ঘণ্টামান লাগিব চাগে কাৰণ বাছত উঠিছোঁ ন সেইটোৱে আৰু ঠিক আছে আৰু
অলপ আগতে আমি আহি পালোঁ আহি পাই অকণমান ৰাতিৰ কাৰণে ভাত বনালোঁ বাকী তৰকাৰীবোৰ বনাবলগীয়া হোৱা নাই মানে মায়ে বেছিকৈ বনাই থৈছিলে আৰু অকণমান আহোঁতে দেৰি হ'ল কাৰণ আমাৰ ঘৰৰ পৰা যে পেহী আইতাৰ ঘৰটো অকণ দূৰত হয় সেইকাৰণে মানে আহোঁতে অলপ দেৰি হ'ল কাৰণ বহুত ট্ৰেফিক থাকে ন আৰু এতিয়া আহি কিনে অকণমান ভাত বনালোঁ আৰু হাজবেণ্ডৰ বোলে মানে আলু ভাজি খাবৰ মন হৈ আছে সেইকাৰণে তেখেতে মানে অকণমান আলু ভাজিছে আৰু সেয়াই আৰু আজি গৈ কেনে যে বহুত ভাল লাগিল মানে পেহী আইতাৰ ঘৰত গৈ আৰু পেহী আইতাক লগ পোৱা মানে মোৰ 1 বছৰমান হ'লেই আৰু মোটামুটি 1 বছৰমান পিছত লগ পালোঁ মই বহুত ভাল লাগিল মানে ভাল লাগে ন আৰু মানুহজনী যে বহুত ভাল হয় বহুত ভাল লাগিল সঁচাই লগ পাই কেনে আৰু বাবাই মানে আজি পেহী আইতাৰ ঘৰতেই থাকিব অহাকালিহে আমাৰ ইয়াত আহিব মানে আৰু সেইকাৰণে আজি মানে হাজবেণ্ড আৰু মই আহিলোঁ আমাক থাকিবলৈ বৰ জোৰ কৰিছিল পেহী আইতাই কিন্তু অকণমান হাজবেণ্ডৰ কাম আছিল কাৰণে আমি থাকিব নোৱাৰিলোঁ সেইকাৰণে আমি আজি ঘূৰি আহিলোঁ আমাৰ ঘৰলৈ বাকী অহাকালি মা আৰু বাবা আহিব ভাতটো ওলাও ন আৰু এতিয়া আমি ৰাতিৰ ভাত খাবলৈ ওলালোঁ গতিকে আজিলৈ বাই বাই লাভ ইউ অল মোৰ ভিডিঅ'বোৰ ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই